हेलो फ्रेंड्स, साहिना किचेनলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত ভালে আছে আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত আকৌ আহিলোঁ। আৰু আজি মই বনাব লৈছোঁ মাছৰ হনা, আৰু তাৰ বাবে মই মাছ কেইপিচমান বইল কৰি লৈছোঁ। মাছ কেইপিচ বইল হোৱাৰ পিছত মই এতিয়া কাঁইটখিনি উলিয়াই ল'ম। মই কাঁইটখিনি উলিয়াই ল'লোঁ, আৰু মিহি মিহি কাঁইট আছে, যদি মিহি মিহি কাঁইটখিনিও কিছুমানে বেয়া পায়, সেইখিনি উলিয়াই ল'ব পাৰে, মই নাই উলিওৱা। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ, আৰু কেৰাহী গৰম হোৱাত মই এতিয়া মিঠাতেল দি ল'ম। মিঠাতেলখিনি গৰম হোৱাত মই এতিয়া পিঁয়াজ, নহৰু পেষ্ট আৰু কেঁচা জলকীয়া ফালি দিম। এইটো এটা নতুন পদ্ধতিত মাছৰ হনা বনাইছোঁ। আপোনালোকে নাভাবিব যে মাছৰ হনা কোনেনো নাজানে। মাছৰ হনাখিনি এটা নতুন পদ্ধতিত বনাইছোঁ, আৰু যদি আপোনালোকে এনেকৈ নাই খোৱা, প্লিজ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ পিছত মই তাত হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি সকলোখিনি মই মছলা দি দিম। অকণমান নিমখো দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি অকণমান ভাজি ল'ম, আৰু তাত মই মাছখিনি দি দিম। অকণমান ভজা হোৱাৰ পিছত পানী অকণমান দি পেলাই মই অকণমান পিঁয়াজটো সিজিবলৈ দিম। আমাৰ মাছৰ হনা ৰেডি হৈ গ'ল, আৰু যদি আপোনালোকে এনেকৈ নাই খোৱা, খাই চাব, বহুত ভাল লাগে। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত আকৌ আহিম। তেতিয়ালৈ বাই বাই।